নমস্কাৰ বন্ধুসকল আজি আমি আৰম্ভ কৰিম MX Excel Part-2 এক্সেলৰ Part 1 ভিডিঅ' আপোনালোকে যিসকলে চালে বা যিসকল আৰম্ভণিৰ পৰা শিকিব বিচাৰিছে তেওঁলোকে প্ৰথমটো ভিডিঅ' চোৱাৰ পিছত এই ভিডিঅ'টো চালে ভালদৰে বুজি পাব আৰু এই ভিডিঅ'টো অকল বিগিনাৰসকলৰ বাবে নহয় যিসকলে এক্সেল অলপ চলপ জানে তেওঁলোকেও আজিৰ এই ভিডিঅ'টোত নাম্বাৰ ফৰ্মেটৰ ওপৰত আৰু অলপ ভালদৰে শিকি ল'ব পাৰিব তো বন্ধুসকল আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আজি ওপেন কৰিছোঁ এক্সেল Part-2 আমি প্ৰথমটো MS Excel Part 1 বিষয়ে এইটো চিটত বনাইছিলোঁ এইটো ফাইলত আজি আমি সেকেন্ডটা ফাইল বনাই থৈছোঁ মই ওপেন কৰিম ইয়াত আমি আজি নাম্বাৰ ফৰ্মেটৰ ওপৰত শিকিম ওপেন কৰি লৈছোঁ ফাইলটো ইয়াত এটা মই ফৰ্মেট অলৰেডি বনাই থৈছোঁ আপোনালোকে দেখিছে নাম্বাৰ একাউন্টেন্সি শৰ্ট ডেট লং ডেট টাইম টেক্স পাৰ্চেন্টেজ এইবোৰৰ ওপৰত আপোনালোকক আজি দেখুৱাম আমি নাম্বাৰ ফৰ্মেট ইয়াত ব্যৱহাৰ কৰোঁ ইয়াত আছে ইয়াত চাওক ইয়াত আছে প্ৰথমতে আছে জেনাৰেল তাৰ পিছত নাম্বাৰ কাৰেন্সি একাউন্টিং শৰ্ট ডেট লং ডেট টাইম পাৰ্চেন্টেজ ফ্ৰেকশন সাইন্টিফিক আৰু হেকত আছে টেক্সট আমি ইয়াত কেইটামান বাছি লৈছোঁ এইবোৰৰ ওপৰত আপোনালোকক দেখুৱাম এইবোৰৰ ওপৰত আপোনালোকক আজি দেখুৱাম প্ৰথমতে আপোনালোকে দেখিছে ইয়াত নাম্বাৰ লিখিছোঁ ইয়াত যেহেতু জেনাৰেলত সকলোবোৰ পুট কৰিলে জেনাৰেলত গুছিয়ে যায় আপোনালোকে দেখা পাব যে যিকোনো এটা যদি সেল সিলেক্ট কৰোঁ তাত প্ৰথমতে এই জেনাৰেলতে যায় যিকোনো এটা সেল মই যদি সেল চেঞ্জ কৰোঁ গোটেইখিনি ফৰ্মেট ডাইৰেক্টলি জেনাৰেলতে থাকে কিন্তু আমাক নাম্বাৰ ফৰ্মেটত লাগে যেতিয়া আৰু নাম্বাৰ ফৰ্মেটৰ প্ৰয়োজন কিয় হয় আজি সেইবোৰ দেখুৱাম আপোনালোকক ধৰি লৈছোঁ আমি এটা নাম্বাৰ লিখোঁ 1 2 3 4 ই অটোমেটিক এটা নাম্বাৰতে আছে আৰু নাম্বাৰতে ই লৈ ল'লে কিন্তু আপোনালোকে যেতিয়া দশমিকত লিখিব নাম্বাৰ ফৰ্মেটত যেতিয়া আমি লিখোঁ যে ধৰি লৈছোঁ আৰু এটা নম্বৰত আপোনালোকৰ তলত দেখাওঁ 35.25 সৰি তেতিয়া ই এটা ফৰ্মেটত অলৰেডি আহি গ'ল অৰ্থাৎ ই দশমিকত আছে ঠিক আছে দশমিকৰ পিছত দুটা ডিজিট আছে ই দুটা ডিজিট লৈ ল'লে যদি আমি দশমিকৰ পিছত যদি আমি দশমিকৰ পিছত ধৰক এইটো চাব 25.3 লিখোঁ কিন্তু ই 25.30 লোৱা নাই আমি ইয়াত দেখাব বিচাৰিছোঁ যে দশমিকৰ পিছত দুটা ডিজিট আমাৰ প্ৰয়োজন আছে যেহেতু আমাৰ নাম্বাৰ ফৰ্মেটিঙত দুটা দশমিকৰ পিছত দুটা ডিজিট ইউজ কৰোঁ আমি এটা বুজি পাম যে এইটো 35.25 কিন্তু 25.30 কিন্তু ইয়াত শ্ব' হোৱা নাই সেইটোকে শ্ব' কৰিবলৈ আমি ইউজ কৰোঁ নাম্বাৰ ফৰ্মেট যদি আমি এইটো ইয়াত সিলেক্ট কৰি ইয়াত নাম্বাৰ ফৰ্মেটত লৈ যাওঁ ই অটোমেটিক 30ত আহি গ'ল অৰ্থাৎ যেতিয়া আমি ডেচিমেলৰ পিছত দুটা ডিজিট বা এটা নাম্বাৰ ফৰ্মেটত বিচাৰোঁ আমি প্ৰথমতে সেই ফৰ্মেটটো নাম্বাৰ ফৰ্মেটত সিলেক্ট কৰি ল'ব লাগে যদি আমি এনেদৰে এটা সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰাৰ পিছত আপোনালোক দেখাম ইয়াত গ'লোঁ নাম্বাৰ ফৰ্মেটত ল'লোঁ নাম্বাৰ ফৰ্মেটত লোৱাৰ পিছত অটোমেটিক যেতিয়া পুট কৰিম 25ৰ পিছত দুটা ডেচিমেল দুটা জিৰ' আহি গ'ল তাৰপিছত 75 ই অটোমেটিক ল'লে 75.25 ই দশমিকৰ পিছত অটোমেটিক লৈ ল'লে আমাৰ নম্বৰ ফৰ্মেটিঙৰ এইটোৱে মেইন কাম হ'ল এইটোৱে যদি দশমিকৰ পিছত কেতিয়াবা কি হয় আপোনালোকে ধৰি লওক কিবা এটা ফৰ্মুলা ইউজ কৰিছে ফৰ্মুলা ইউজ কৰাৰ পিছত দশমিকৰ পিছত বহুত ডিজিট গুচি যায় এটা আপোনালোকে দেখুৱাবলৈ মই ইউজ কৰিছোঁ ইজুকেল 22586 কিবা এটা দিছোঁ ইনটু নহয় ডিভাইড 2.01 আমি যেতিয়া ইনটু এণ্টাৰ দিওঁ চাওঁ ইয়াত 1286567 কেইবাটাও ডিজিট আহি গ'ল কিন্তু আমাক মাত্ৰ দুটা ডিজিটৰহে প্ৰয়োজন তেতিয়া আমি ইয়াত লৈ নাম্বাৰ ফৰ্মেটত ইউজ কৰি যিকোনো দুটা ডিজিটত ই গুচি আহিলে যেহেতু আমাক দশমিকৰ পিছত দুটা ডিজিট লাগে এই নাম্বাৰ ফৰ্মেটে ইয়াক অটোমেটিক বাছনি কৰি ল'লে গতিকে নাম্বাৰ ফৰ্মেটত আমি যদি দি থওঁ আমাৰ দশমিকৰ পিছত যদি কেইবাটাও ডিজিট আহে তেতিয়া ই অটোমেটিক লৈ ল'ব দুটা ডিজিটত নেক্সট আছে
একাউণ্টিং কাৰেঞ্চি একাউণ্টিং আৰু কাৰেঞ্চিক মই দুটা একেলগে থৈছোঁ ইয়াৰ কাৰণ হ'ল একাউণ্টিঙতো আমি টকা বা যিখিনি মানে ইউজ কৰোঁ একাউণ্টিং আৰু কাৰেঞ্চি প্ৰায় মিল আছে মানে গোটেইটো মিলেই আছে সেয়ে ইয়াত একেলগে থৈছোঁ নেক্সট ইয়াত দেখাইছোঁ যে ইয়াত চিম্বলসমূহ দিয়া আছে কাৰেঞ্চি আছে একাউণ্টিং আৰু প্ৰায় একেই আমি কাৰেঞ্চি এটা ইউজ কেনেদৰে কৰোঁ আমি এতিয়া জেনেৰেলত আছে ইয়াত যিটো ফৰ্মেট আছে জেনেৰেলত আছে চেলটোত যদি আমি 25 লিখোঁ বা 78 লিখোঁ ই নাম্বাৰটোহে শ্ব' কৰিছে কিন্তু ই টকাত আছে নে ডলাৰত আছে নে সেই বেলেগ আন ইউৰোত আছে সেইটো আমি গম পোৱা নাই সেইটো ইউজ কৰিবলৈকে আমি কাৰেঞ্চি ইউজ কৰোঁ যেতিয়া ইয়াত 25 আছে আমি ইয়াত চিলেক্ট কৰি ল'ম কাৰেঞ্চি ই প্ৰথমতে ডলাৰত শ্ব' হ'ব যিহেতু ইয়াত ফাৰ্ষ্টত ডলাৰত চিলেক্ট হৈ আছে নেক্সট আমি যদি ইয়াত আমাৰ ইণ্ডিয়ান ৰুপি ইউজ কৰোঁ চিহ্নটো ইয়াত দেখাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াত যাম ইয়াত চাব এই তলত এটা কাৰেঞ্চি দেখিছে নাম্বাৰৰ তলত এইখিনিতে এইটোত ক্লিক কৰিব তাৰপিছত ইয়াত কাৰেঞ্চিত চিলেক্ট কৰিব আৰু আমাৰ যিটো চিহ্ন ইয়াত আছে ইয়াত চিম্বল বুলি দেখা পাইছে আমাৰ ইণ্ডিয়ান ৰুপি ইয়াত লিখা আছে আছামিজ ইণ্ডিয়া আমি এইটো চিলেক্ট কৰি দিম ইয়াত ওপৰত শ্ব' কৰিছে 78.00 যিহেতু আমি এনেদৰে লিখোঁ তাৰপিছত ইয়াত অ'কে কৰি দিব ইয়াত দেখা পাইছে 78.00 ৰুপি এইটো আমাৰ ইণ্ডিয়ান চিম্বল এইদৰে আমি মানে একাউণ্টিঙত যেতিয়া বা কাৰেঞ্চি ব্যৱহাৰ কৰোঁ এইদৰে কৰি ল'ব লাগে নেক্সট আছে শ্বৰ্ট ডেট আৰু লং ডেট মই ডেটটো একেলগে থৈছোঁ যেতিয়া এটা প্ৰথমতে চেলটো জেনেৰেলতে আছে আমি যদি ইয়াত আমি যেনেদৰে ডেট লিখোঁ ধৰি লৈছোঁ আমি ডেট লিখাৰ সাধাৰণ ফৰ্মেটটো হ'ল যে 01/01/2022 আমি 1 জানুৱাৰী 2022টো সাধাৰণতে এনেদৰেই লিখোঁ ইয়াক যেতিয়া আমি এণ্টাৰ কৰি দিম এইদৰে ল'লে আৰু ওপৰত চাব ইয়াত ডেট ফৰ্মেটটো অট'মেটিক লৈ ল'লে কিন্তু আমি এক আখৰত দেখুৱাব বিচাৰিছোঁ যে 1 জানুৱাৰী 2022 তেতিয়া আমি কেনেদৰে দেখুৱাম সেইটোকে দেখুৱাবলৈ আমি প্ৰায় ইউজ কৰিবলগীয়া হয় লং ডেট ইয়াত চাব লং ডেটটো দিয়াৰ লগে লগে ঘৰটো ডাঙৰ কৰি দিব লাগিব ইয়াত দেখাইছে ছেটাৰডে জানুৱাৰী 1 2022 অৰ্থাৎ ইয়াত তাৰিখটোত যিটো তাৰিখত বাৰ্ড আছে সেই বাৰটো শ্ব' কৰিছে আপোনালোকে এই ডিজাইনটো চেঞ্জ কৰিবলৈ ইয়াত যাব আমাক বাৰ নালাগে তেতিয়াহ'লে আপোনালোকে ইয়াত যিকোনো এটা বাছি ল'ব মই এতিয়া আপোনালোকক এক্সাম্পল হিচাপে এইটোকে দেখাইছোঁ মাৰ্চ 14 লিখা আছে এইটো এটা এক্সাম্পল ইয়াত অ'কে দি দিছোঁ জানুৱাৰী 1 2022 আমি এইটো যিটো চিলেক্ট কৰিলোঁ ইয়াত কেৱল মাহটোহে আখৰত আছে বাকী তাৰিখকেইটা নাম্বাৰত আছে যদি ইয়াৰ আৰু চিলেক্ট কৰিব বিচাৰে আৰু আছে এইটো মাৰ্চ 01 চিলেক্ট কৰিছোঁ ইয়াত অকল মাহটো আৰু বছৰটো শ্ব' কৰিব তেনেকৈ বেলেগ ধৰণে আমি চিলেক্ট কৰি বেলেগ ডেট ল'ব পাৰিম ডেট ফৰ্মেটটোৱে আপোনালোকক সহায় কৰিব যে ই ফৰ্মেটটোত আপোনালোকে আগতে যদি ডেট ফৰ্মেটটো চিলেক্ট কৰি থয় যিটো কলমত লাগে বা যিটো ৰোত লাগে বা যিটো চেলত লাগে তেতিয়া আপোনালোকে ডেট পুট কৰি গ'লে সহজতে ই ডেট ফৰ্মেটত লৈ ল'ব কিন্তু যদি ডেটত নথয় কেতিয়াবা ই নাম যদি ফৰ্মেট বেলেগ লৈ ল'ব যেনে ইয়াত জানুৱাৰী 22 আছে আপোনালোকে এক নাম্বাৰ ফৰ্মেটত ল'লে ই 22/4/5/6/2 কিবা এটা বেলেগ লৈ ল'ব যিটোৰ কাৰণে আপোনালোকৰ কেলকুলেশ্যন নহ'ব আৰু ভুল হ'ব আৰু আন অৰ্থত ক'বলৈ গ'লে আমি যদি এজন ব্যক্তিৰ তেওঁৰ জন্ম ডেট আৰু তেওঁৰ মৃত্যু ডেট মাজত যিটো তেওঁ জীয়াই থকাৰ বছৰ সেইটো উলিয়াবলৈ আমি ব্যৱহাৰ কৰিম যে এটা ডেটৰ পৰা আন এটা ডেট বিয়োগ কৰা অৰ্থাৎ মৃত্যু ডেটৰ পৰা জন্ম ডেটটো বিয়োগ কৰিম যদি আমি ডেট ফৰ্মেটত নথওঁ সিস্টেমে বুজি নাপাব যে আপুনি কৰিব বিচাৰিছে কি সেইকাৰণে আমি ডেটৰ ব্যৱহাৰ কৰোঁ ডেট ফৰ্মেটটো ইউজ কৰোঁ ডেট ফৰ্মেট ইউজ কৰি কেনেদৰে এজন ব্যক্তিৰ বয়স বা তেওঁৰ ইয়াৰ অফ ছাৰ্ভিচ
এইবোৰ উলিয়াব পাৰি এটা বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম আজি কেৱল লং ডেট আৰু শৰ্ট ডেট ইউজটোহে দেখাইছোঁ 01021996 20021968 ইয়াক কেৱল শৰ্ট ডেট আৰু লং ডেটৰ ব্যৱহাৰটোহে আপোনালোকক আজি দেখালোঁ যে শৰ্ট ডেট কৰিলে এনেদৰে থাকিব আৰু লং ডেট কৰিলে আপোনালোকে যিদৰে বিচাৰে সেইদৰে হ'ব বন্ধুসকল ডেট ফৰ্মেট ইউজ কৰি কেনেদৰে মানুহ এজনৰ বয়স বা তেওঁ কাম কৰা ইয়াৰ অফ ছাৰ্ভিচটো কেনেদৰে ওলাব পাৰি এটা বেলেগ এটা ভিডিঅ' দেখুৱাম আজি কেৱল ডেটৰ ইউজটোহে সাধাৰণ ইউজটোহে দেখাইছোঁ ধৰি লওক আপুনি কোনোবা এটা মাহৰ প্ৰত্যেক দিনাৰ কিবা কাৰ্যসূচী কৰিব বিচাৰিছে আৰু প্ৰত্যেক দিনাই আপোনাক ডেটটো লিখিবলগীয়া হয় কিন্তু যদি আপুনি ডেট ফৰ্মেটটো ইউজ কৰে তেতিয়াহ'লে কেৱল এটা লিখিলে বাকীখিনি আপুনি শ্বৰ্টকাট ইউজ কৰিব পাৰিব ধৰি লৈছোঁ মই ছেপ্টেম্বৰ মাহৰ আৰম্ভণি ডেটটো লিখিছোঁ 01092022 এই ডেট এটা লং ডেটত দিয়া আছে গতিকে ইয়াত ডেটত অট'মেটিক লৈছে জানুৱাৰী 9 2022 যদি আমাক প্ৰত্যেক দিনাৰ ডেটটো লাগে তেনেহ'লে মাউচৰ এই চেলটোৰ যিটো কৰ্নাৰত যিটো প্লাছ চিন আহিব আগতে আপোনালোকক দেখুওৱা হৈছে তেনেহ'লে তাত প্লাছ চিনটোত ক্লিক কৰি তললৈ ড্ৰেগ কৰি দিব তললৈ টাইম দিব এনেকৈ টাইম দিয়াৰ লগে লগে আপোনাক ডেটটো চিৰিয়েলি লৈ ল'লে যে জানুৱাৰী 9 জানুৱাৰী 10 আৰু বাৰে বাৰে লিখিবলগীয়া হোৱা নাই নেক্সট আছে আমাৰ টাইম ফৰ্মেটটো আমি জেনেৰেলত এক্সেল শ্বীটত কিয় ব্যৱহাৰ কৰোঁ ধৰি লৈছোঁ আমাক এটা টাইম লিখিব লাগে AM বা PMত দেখুৱাবলৈ বা ৰেলৱে টাইম বা টাইম এটা ছেকেণ্ডত দেখুৱাবলৈ ইয়াত এনেদৰে যদি লিখি দিওঁ 12.30 কি হয় এক্সেলে পটককৈ বুজি নাপাব কিন্তু এটা টাইম ফৰ্মেটত যদি লিখোঁ ধৰা হৈছে 12 চিন দি পেলাই 30 লিখোঁ বুজি পাইছে কিবা এটা 12:30 অৰ্থাৎ কি হয় এতিয়া ধৰিব পৰা নাই কিন্তু 12:30 এটা হৈ আছে নেক্সট আমি ইয়াক দেখাব বিচাৰিছোঁ যে এইটো এটা সময় হয় তেতিয়া আমি ইউজ কৰিম কি নেক্সট আৰু এটা মই দেখাই লৈছোঁ 12:02:02 আমি 12 ঘণ্টা 2 মিনিট 2 ছেকেণ্ড এনেদৰে লৈ আছে কিন্তু প্ৰকৃততে আমি যদি ঘড়ী টাইমত লিখোঁ যেনেকুৱা ইয়াত আছে আপোনাৰ এইটো ডেট মোৰ ইয়াত চাওক 9/9/2022 আৰু 1:24 PM আমি বিচাৰিছোঁ যে তেনেদৰে টাইম আমি এক্সেল শ্বীট এখনত শ্ব' কৰিম তেতিয়া আমি ইউজ কৰিম টাইম ফৰ্মেট ইয়াত সিলেক্ট কৰি লৈছোঁ প্ৰথমতে ইমানটো সিলেক্ট কৰি আমি ইয়াত টাইম ফৰ্মেট এটা লৈ লৈছোঁ যে ইয়াত টাইমত দি দিলোঁ ইয়াত দেখা পাইছে যিটো লিখা আছিলে 12:30 PM আৰু 12:02 PMত লৈছে আপোনালোকে যদি AM লয় AM ইউজ কৰিব পাৰিব সেইটো ইয়াত প্ৰথমতে এইটো সিলেক্ট কৰি থোৱা আছে সিলেক্ট কৰি ইয়াত যাব টাইমত এই চুকটোত ক্লিক কৰিব ইয়াত যিটো লাগে আপোনালোকক 1:30 PM হ'লে 1:30 টাইম বা টাইমৰ সৈতে PM আমি 1:30 ইউজ কৰিছোঁ 1:30 PMটো ইয়াত ইউজ কৰিছোঁ ইয়াত 1:30 লিখিম এতিয়া প্ৰথমতে আমি AM কেনেকৈ দেখাম যদি 01 কল চিফ্ট দি 14 লিখিলোঁ কিবা এটা ইয়াত AM শ্ব' হ'ল অৰ্থাৎ আপুনি 12ৰ আগত যদি কিবা টাইম ইউজ কৰিব বিচাৰে 1ৰ পৰা 12লৈকে AMত বুজাব আৰু 12ৰ পিছত ধৰি লৈছোঁ মই 13:12 লিখি দিলোঁ 1:12 PMত অট'মেটিক লৈ ল'ব আপোনালোকে বুজিব লাগিব যে AMত লিখিবলৈ হ'লে সময়টো আমি 1ৰ পৰা 12ৰ ভিতৰত লিখিব লাগিব আৰু PMত লিখিবলৈ হ'লে 13ৰ পৰা 24ৰ ভিতৰত লিখিব লাগিব নেক্সট আছে টেক্সট আমি টেক্সট ফৰ্মেটটো কিয় ইউজ কৰোঁ যেহেতু আমি জেনেৰেল বা নাম্বাৰ ফৰ্মেট ইউজ কৰি গোটেইখিনি কৰিব পাৰিম বা নাম লিখোঁতে আমি টেক্সটত নাম লিখিব পাৰিম বা জেনেৰেলটো লিখিব পাৰিম কিন্তু টেক্সটটো কিয় দিয়া হয় ধৰক আমি জিৰ' কেইবাটা লিখিব বিচাৰিছোঁ তাৰ পিছত কিবা এটা দশমিক দিয়াৰ পিছত বা আগফালে জিৰ'ত হৈ আমি নাম্বাৰ এটা লিখিব বিচাৰিছোঁ ধৰি লৈছোঁ ধেৰ জিৰ' দিলোঁ 75 দিলোঁ এণ্টাৰ দিলোঁ কেৱল 75 ল'লে জিৰ'খিনি গুচি গ'ল এক্সেলে বুজিছে যে আপুনি নাম্বাৰ লিখিছে গতিকে এইটো নাম্বাৰ হিচাপত দেখুৱাম আগফালে জিৰ'ৰ কোনো প্ৰয়োজন নাই কিন্তু আপোনালোকে জিৰ' দেখুৱাব বিচাৰিছে তেতিয়া আপোনালোকে এইটো টেক্সট ফৰ্মেটত লৈ যাব তাৰপিছত যদি আপোনালোকে
কেইবাটাও 0 দিয়ে 75 লিখিলে ই তেনেদৰে থাকি যাব আৰু এটা ইয়াৰ মেইন মানে ভাল সুবিধা আছে যে আমি 12টাতকৈ বেছি ডিজিট লিখিলেও ই এটা বেলেগত লৈ লয় কিবা বেলেগ এটা ৰূপত ধৰি লৈছোঁ ইয়াত মই বেলেগ এটা চেলত দেখাইছোঁ 1 2 3 4 5 6 7 8 9 1 2 3 ই কিবা 1 2 3 প্লাছ ই লাষ্টত এনেকুৱা এটা ল'লে সেইটোকো আঁতৰাবলৈ টেক্সট ফৰ্মেটত যদি আমি ইউজ কৰোঁ ইয়াত কেইবাটাও ডিজিট যদি লৈও লওঁ ই টেক্সটত যেনেদৰে লৈছে আপুনি তেনেদৰে থাকি যাব টেক্সটটো এই কাৰণে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰে ভাল এইটো টেক্সট থকাৰ কাৰণে আমি বহুত লাভৱান হওঁ একাউণ্ট নম্বৰ লিখোঁতেও কেতিয়াবা প্ৰব্লেম আহি যায় ইয়াৰ পিছত আছে পাৰ্চেণ্টেজটো আমি উলিয়াব জানো বা সাধাৰণতে পাৰ্চেণ্টেজ ওলাওঁ কিন্তু পাৰ্চেণ্টেজৰ ফৰ্মেটটো দিছে কিয় পাৰ্চেণ্টেজত আমি ওলাবলৈ কীবৰ্ডৰ সহায়ত যিটো পাৰ্চেণ্টেজ চিহ্ন আছে ইয়াত আপোনালোকে দেখা পাব এইটো চক 5ৰ ওপৰত শিফ্ট দিও আমি পাৰ্চেণ্টেজটো ইউজ কৰোঁ এই চিহ্নটোৰ সহায়তো আমি পাৰ্চেণ্টেজ ওলাই লওঁ কিন্তু পাৰ্চেণ্টেজৰ ফৰ্মেটটো দিছে কিয় এইটো এটা সহজ কৰিবলৈ পাৰ্চেণ্টেজৰ ফৰ্মেট দিয়া হৈছে ধৰি লৈছোঁ আমাক 100 যিটো 75 আছে 75ৰ 20% লাগে আমি ইউজ কৰোঁ ইকুৱেল চিন দিওঁ 75 যিটো আমি ইয়াত লিখা আছে ই সিলেক্ট কৰোঁ ইনটু 25 আৰু পাৰ্চেণ্টেজ চিন ইউজ কৰি দিওঁ তাৰপিছত এণ্টাৰ দিলে মানে ই 18.75 ই অট'মেটিক ল'লে মেনুৱেলি ইনপুট কৰাৰ পৰা ই লৈ ল'লে কিন্তু যদি আমি ইয়াত পাৰ্চেণ্টেজ চিহ্নটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ তেতিয়া কেনেদৰে কৰিম আমি যদি এইটোকে পাৰ্চেণ্টেজ য'ত সিলেক্ট কৰি লওঁ ই কিবা বেলেগ এটা লৈ ল'লে কিন্তু ইয়াক আঁতৰাই আমি যদি পাৰ্চেণ্টেজত প্ৰথমতে সিলেক্ট কৰি ল'লোঁ আমাক যিমান পাৰ্চেণ্টেজ লাগে পাৰ্চেণ্টেজ আমাক লাগে ধৰি লৈছোঁ আমাক 25% লাগে 25%টোহে ক্লিক কৰিলোঁ তাৰপিছত ইজুকেল দিলোঁ নেক্সট এটা চেলত দেখাইছোঁ ইয়াত 75ৰ 25% 75 ক্লিক কৰিলোঁ এণ্টাৰ ইনটু দিলোঁ আৰু ইয়াত ক্লিক কৰি দিলোঁ যিটো পাৰ্চেণ্টেজ অলৰেডি 25% লিখি থোৱা আছে পাৰ্চেণ্টেজৰ তাত এণ্টাৰ কৰিলোঁ 18.75 এইটো আমাৰ দেখুৱাইছে যে 75ৰ 25% হ'ল 18.75 আন এটা দেখাবলৈ ইয়াত 30% লিখিছোঁ 30% লিখাৰ পিছত চাব মই এইফালে লিখা আছে 78ৰ 30% কিমান তাৰ কাৰণে চেল এটা সিলেক্ট কৰিলোঁ ইয়াত ইকুৱেল দিলোঁ 78 rupees ক্লিক কৰিলোঁ ইনটু পাৰ্চেণ্টেজ ইয়াত দিয়া আছে 30ত ক্লিক কৰিলোঁ এণ্টাৰ দিলোঁ ইয়াত দেখা পাব যে 78ৰ 30% হ'ল 23.40 টকা গতিকে পাৰ্চেণ্টেজ যিটো ফৰ্মেট সেইটো আমি সহজতে ইউজ কৰিবলৈ পাৰ্চেণ্টেজৰ এটা কলম বনাই আপোনাক যিমান পাৰ্চেণ্টেজ লাগে সেইটো পুট কৰিলে আপোনাৰ পাৰ্চেণ্টেজটো শ্ব' কৰিব ইয়াত যদি আমাক 75% লাগে তে 75%ৰ দেখা পাব 78ৰ 75% হ'ল 58.50 টকা বা বেলেগ যদি আমি নম্বৰৰো ইউজ কৰোঁ তেনেদৰে এই পাৰ্চেণ্টেজ লৈ ল'ব নেক্সট আৰু এটা ইয়াত মই কৈ থওঁ যে একাউণ্টিঙৰ বা কাৰেঞ্চিৰ আৰু নাম্বাৰৰ ক্ষেত্ৰত যদি টকাটো বেছি হয় একাউণ্টিঙৰ ক্ষেত্ৰত দেখাইছোঁ 1 2 3 5 4 5 6 কিবা এটা ল'লোঁ ইয়াত জেনেৰেলতে আছে কৰি লৈছোঁ একাউণ্টিং কাৰেঞ্চিত কৰি লৈছোঁ তাৰপিছত ৰুপি কমা আমাক 3টা ডিজিটৰ পিছত কমা এনেকৈ লৈ লৈছে যেটো আমি কমা ইউজ কৰোঁ হাজাৰৰ পিছত কিন্তু নাম্বাৰ ফৰ্মেটত যদি আমি নাম্বাৰ এটা পুট কৰোঁ 1 2 3 4 5 6 ই অট'মেটিক সেই কমাটো লৈ নলয় যেটো আপুনি কেৱল নাম্বাৰ লিখিছে কিন্তু যদি টকা লিখিব বিচাৰিছে টকা যদি লিখে ই হাজাৰৰ পিছত কমাটো অট'মেটিক লৈ ল'ব ইয়াতো আপোনালোকে কমা ইউজ কৰিব পাৰে যে হাজাৰৰ পিছত আমাক কমা লাগে তেতিয়াহ'লে নাম্বাৰ ফৰ্মেটৰ এই চুকত ক্লিক কৰিব তাৰপিছত দিব ইউজ 1000 ছেপাৰেটৰ ইয়াত ক্লিক কৰি দিব আৰু এণ্টাৰ প্ৰেছ কৰিব আপোনালোকে দেখিব ইয়াত কমাটো অট'মেটিক লৈ লৈছে এটা দুটা তিনিটা ডিজিৰ পাছত বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'ত কেনেদৰে নাম্বাৰ ফৰ্মেট ইউজ কৰিব সেইবোৰ শিকিলে
নাম্বাৰ ফৰ্মেট একাউণ্টিং শ্বৰ্ট ডেট লং ডেট টাইম এইবোৰ কেনেদৰে ইউজ কৰিব ভালদৰে শিকি ল'লে যদি আপোনালোকে কিবা শিকিবলৈ থাকি গৈছে মোক কমেণ্ট কৰি জনাব আৰু কিবা শিকিবলৈ বিচাৰিলেও নতুনকৈ মই যিটো আপোনালোকক বুজাব পৰা নাই আপোনালোকে বিচাৰিছে সেই বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ প্ৰথম ভিডিঅ'টো চোৱা নাই কিন্তু আৰম্ভণিৰ পৰা এক্সেল শিকিব বিচাৰিছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'টো চাব আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বন্ধুসকল যিকোনো কাম কৰাৰ পিছত এক্সেলত এইটো ছেভ কৰিব নাপাৰিব নহ'লে ডাটাখিনি ছেভ নহ'ব গতিকে আমি ছেভ কৰি ল'লোঁ আৰু ক্ল'জ কৰিছোঁ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ